বন্ধুসকল, আমাৰ ভাৰতীয় মুদ্ৰাত থকা মহাত্মা গান্ধীৰ ফটোখন কেতিয়া দিয়া হৈছিল আৰু মহাত্মা গান্ধীৰ পূৰ্বে কাৰ ফটো দিয়া হৈছিল আহক জানো ভিডিঅ'টোৰ জৰিয়তে। স্বাধীনতাৰ পিছত ভাৰতীয় মুদ্ৰাই ব্ৰিটিছৰ প্ৰতীকৰ মুদ্ৰাৰ ঠাই লয় আৰু ভাৰতীয় মুদ্ৰাত সিংহ স্তম্ভ প্ৰতিমূৰ্তি ব্যৱহাৰ কৰে আৰু ই আছিল ভাৰতৰ ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক। স্বাধীনতাৰ পূৰ্বে ভাৰতীয় মুদ্ৰাত গ্ৰেট ব্ৰিটেইনৰ ৰজা ষষ্ঠ জৰ্জৰ ফটো আছিল। স্বাধীনতাৰ পিছত ব্ৰিটিছ ৰজাৰ ভাৱমূৰ্তি সলনি কৰাৰ পৰিকল্পনা আছিল যদিও বহু বছৰৰ পিছত কাৰ্যকৰী হ'ল। 1949 চনৰ ভাৰত চৰকাৰে প্ৰথমবাৰৰ বাবে নতুন ডিজাইনৰ নোট প্ৰৱৰ্তন কৰে আৰু এই নোটতে প্ৰথমবাৰৰ বাবে অশোক স্তম্ভৰ ছবি আছিল আৰু তাৰ পিছতে 1969 চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে মহাত্মা গান্ধীৰ ছবিৰে নতুন নোট প্ৰৱৰ্তন কৰিছিল। তাৰ পিছত 1987 চনত প্ৰতিটো ভাৰতীয় মুদ্ৰাত মহাত্মা গান্ধীৰ হাঁহিমুখীয়া মুখখন প্ৰথম ছপা হৈছিল। 1987 চনৰ অক্টোবৰ মাহত গান্ধীজীৰ হাঁহিমুখীয়া মুখখনেৰে 500 টকীয়া নোট ছপা হৈছিল আৰু তেতিয়াৰে পৰা প্ৰতিখন মুদ্ৰাৰ নোটত তেওঁৰ প্ৰতিচ্ছবি দেখা পোৱা গৈছিল।